তোমালোক আটাইকে চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এক্টিভিটি 1 অষ্টম শ্ৰেণীৰ এজিভি পাঠ্যক্ৰমৰ এ নম্বৰটো চোৱা। এক্টিভিটি 1 হি ৰিচিভড ডেস্ট হেল্প ফ্ৰম হিজ টিচাৰ্ছ। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াতে এ নম্বৰটোত মাছ হ'ব। মাছ মানে যথেষ্ট, আৰু এই বাক্যটোত যথেষ্ট সহায় পোৱা বুজাইছে। আৰু বি নম্বৰটোত ডাফ হি হ'ব, কাৰণ ভৰসা কৰিব পৰা বন্ধুৰ সংখ্যা যথেষ্ট কম থাকে আৰু নিৰ্দিষ্ট থাকে। চি নম্বৰটোত কি হ'ব? এ হ'ব, এ ইউৰোপিয়ান। তাৰ পাছত হৈছে ডি নম্বৰটো। ডি নম্বৰটোত হ'ব হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ্ছ। আৰু ইয়াতে এ লিটিল আৰু দা লিটিলৰ ভিতৰত দা লিটিল হ'ব, কাৰণ তাৰ তাত যিখিনি পইচা আছিল সেইখিনি আটাইখিনি ভিক্ষাৰীজনক দি দিলে। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত ই নম্বৰটো চোৱা। ই নম্বৰত কি আছে? ডেছ অফ মাই ফ্ৰেণ্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ। ইয়াতে চাম লিখিব লাগিব। এফ নম্বৰত চোৱা। এফ নম্বৰত এন হ'ব, আৰু জি নম্বৰটোত হ'ব এফ ইউ হ'ব। জি নম্বৰটোত এফ ইউ হ'ব, আৰু এইচ নম্বৰটোত কি হ'ব? এ বিজি পাৰ্চন। ইয়াতে লিটিল হ'ব। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পাছত আমি আই নম্বৰটোত এ ব্যৱহাৰ কৰিম। জে নম্বৰটোত আমি এফ ইউ ব্যৱহাৰ কৰিম, কাৰণ ইয়াতে ফিউ শব্দটো ব্যৱহাৰ কৰিলে কেতিয়াবা ফিউ শব্দটো নিগেটিভ অৰ্থতো ব্যৱহাৰ হয়, কিতাপ নথকাৰ দৰে। সেয়েহে আমাৰ ইয়াতে এফ ইউ হ'ব। আৰু কে নম্বৰত এ হ'ব, আৰু এল নম্বৰত ইটছ হ'ব, কাৰণ ইটছৰ পিছত অফ হয়, এভৰিৰ পিছত অফ কেতিয়াও নবহে। তোমালোকে ধৰিব পাৰিছানে? এললৈকে আমি এতিয়া আলোচনা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকল এম নম্বৰটো চোৱা। এম নম্বৰটোত এ লট অফ হ'ব। তাৰপিছত এন নম্বৰটো আছে। ইয়াতে বাক্যটো যিহেতু নিগেটিভত আছে, দিব নোৱাৰো বুলি কৈছে, সেয়েহে আমি ইয়াতে চামৰ সলনি এনি ব্যৱহাৰ কৰিব লাগিব। আৰু তোমালোকক ইতিপূৰ্বে মই ডিটাৰমাইনাৰৰ ভিডিঅ'ত কৈ দিছোঁ। তাৰপিছত অ নম্বৰটো চোৱা। অ নম্বৰটোত কি আছে? ইউজুৱেল বুলি এটা শব্দ আছে। ইউজুৱেল শব্দটোৰ আগত সদায় এ ব্যৱহাৰ হ'ব। তাৰ পাছত পি নম্বৰটোত কি আছে? গুড কোৱালিটিজ আছে। গুড কোৱালিটি, এতিয়া এই শব্দ দুটা কেতিয়াবা কাউণ্টেবলত আৰু কেতিয়াবা আনকাউণ্টেবলত ইউজ হয়। ইয়াতে কাউণ্টেবলৰ ক্ষেত্ৰত ইউজ হৈছে, আৰু সেয়েহে আমি ইয়াতে মেনি ব্যৱহাৰ কৰিম। বুজি পাইছানে তোমালোকে? ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত কিউ নম্বৰটো চোৱা। কেন ইউ হেল্প মি উইথ ডেছ মানি। ইয়াতে আমি চাম শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ, আৰু এনি শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ যেন আমাৰ লাগে, কিন্তু মই ইয়াতে চাম শব্দটো ব্যৱহাৰ কৰিছোঁ, কাৰণ এইটো অলপ এক্সেপশ্যনৰ ভিতৰত আহিছে। কিন্তু তোমালোকে এই কিউ নম্বৰটো তোমালোকে টিচাৰক সুধি ল'বা। কিন্তু মোক যদি তোমালোকে সোধা, মোৰ মতে ইয়াতে চাম লিখিব লাগে। বাৰু যি কি নহওক, এইটো তোমালোকে নিজৰ মতে লিখিবা, টিচাৰক সুধি ল'বা। তাৰপিছত আৰ নম্বৰটো লৈ আহা। ডিড ইউ বাই ডেছ অৰেঞ্জেছ টুডে। ইয়াতে এনি হ'ব। তাৰপিছত এছ নম্বৰটো চোৱা। আৱাৰ টিচাৰ গেভ আছ ডেছ এডভাইচ। ইয়াতে মাছ হ'ব, কাৰণ এডভাইচ শব্দটো আনকাউণ্টেবল, আৰু আনকাউণ্টেবলৰ আগত আমি মাছ ব্যৱহাৰ কৰিম। বুজি পাইছানে? ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত শেষৰটো চোৱা, টি নম্বৰটো। ইয়াতে কৈছে যে কালিদাস ভাৰতবৰ্ষৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। কালিদাস এজনেই আছে নিৰ্দিষ্টকৈ, বা শ্বেক্সপিয়াৰ এজনেই আছে হয়নে পৃথিৱীত। সেয়েহে নিৰ্দিষ্ট যিহেতু, ইয়াতে আমি দা ব্যৱহাৰ কৰিম। ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকৰ এক্টিভিটিত থকা আটাইকেইটা ডিটাৰমাইনাৰ আলোচনা কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব তথা ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিবা। তোমালোকৰ এনে কাৰ্যই আমাক আগলৈও তোমালোকৰ বাবে ভিডিঅ' বনাবলৈ উৎসাহী কৰিব। আজিলৈ ইমানেই এই ভিডিঅ'টোত। ধন্যবাদ।